মই আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ' ইয়াত আজি মই কোনো ক্ৰাফ্ট ভিডিঅ' লৈ অহা নাই বা বেলেগ ভিডিঅ' মই অনা নাই ইয়াত মই কেইটামান কথা ক'বৰ কাৰণেহে আহিছোঁ মই আজি এটা বস্তু বনাইছিলোঁ এই বস্তুটো দেখিছেনে পাতখিলাৰ পৰা কাটি মোৰ নামটো বনাইছিলোঁ প্ৰথমতে মই ডিম্পু বৰুৱাক থেংকছ জনাইছোঁ কাৰণ তেওঁৰ টিভুৰ এজনী ছোৱালী জেউতীৰ বিষয়ে এটা ব্লগছ বনাইছিলে আৰু তাৰ পৰা মই চাই এই ভিডিঅ' এইটো যত্ন কৰি আজিৰ দিনটোত বনালোঁ কিন্তু এটা পাত নষ্ট হ'ল কিন্তু মই এই দ্বিতীয় পাতটো ধুনীয়াকৈ এনেদৰে বনাব পাৰিলোঁ আৰু মই এই ছোৱালীজনীকো এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি আৰু আগুৱাই ভাল কাম কৰি যোৱা তাৰ বাবে আশীৰ্বাদ থাকিল মোৰ ফালৰ পৰা আৰু ডিম্পুকো ধন্যবাদ জনাইছোঁ তুমি এনেধৰণৰ ভিডিঅ' বনাই থকাৰ কাৰণে কিন্তু চাবা যাতে আৰু কৰোণা দিনক দিনে বাঢ়ি আহিছে চাই নিজৰ প্ৰতি লক্ষ্য ৰাখিহে ভিডিঅ'বোৰ বনাই যাবা তাৰ আশা ৰাখিলোঁ আৰু যিহেতু কৰোণা ইমান বেছি হৈছে চিন্তা যথেষ্ট হৈছে কাহানিকেনো ভেকচিন ওলাব তাৰ বাবে চিন্তা কৰি থকা কাৰণে চিন্তা ৰাতি টোপনিও নধৰে আপোনালোকো চাগে হৈছে এতিয়া ঘৰৰ ওচৰতে যিহেতু কিছুমান কৰোণা কথা শুনা পাইছোঁ আমি দূৰত আছোঁ যদিও চিন্তা হয় ঘৰৰ মানুহবোৰলৈ সকলোৱে ভালকৈ থাকক সুস্থ হৈ থাকক তাৰে কামনা কৰিছোঁ আৰু যাতে সামাজিক দূৰত্ব বজাই ৰাখক মাস্ক পৰিধান কৰক পাৰিলে ক'ৰবালৈ ওলাই গ'লে হাতত হেণ্ড গ্লাভছ লগাই যাওক আমিও লগাই যাওঁ আমি ওলাই যোৱা নাই বাৰু ভিতৰতে আছোঁ আপোনালোকেও থাকক সৰু সৰু ল'ৰা ছোৱালীবোৰক ওলাবলৈ নিদিব যিহেতু কোৱা হৈছে সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহবোৰৰ মানে বয়সস্থ মানুহবোৰৰ অতি সহজতে কৰিব পাৰে সেইকাৰণে তেওঁলোকক ঘৰতে ৰাখক আৰু প্ৰয়োজন সাপেক্ষে বাহিৰলৈ ওলাই যাব মই বেলেগ একো ক'ব যোৱা নাই বা মই কোনো ডক্টৰো নহয় কিন্তু কথাটো যিমান ভয়ংকৰ হৈ পৰিছে তাৰ কথা ভাবিহে আপোনালোকক এনেদৰে ক'লোঁ সকলোৱে হয়তো জানেই কামখিনি কি কৰিব লাগে নালাগে মই কোৱাৰ তেনে প্ৰয়োজনো নাই বুলি ভাবোঁ তথাপিও ক'লোঁ বেয়া নাপাব বনাওঁ ক্ৰাফ্টৰ হওক আৰু কিছুমান ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে মই কিছুমান বস্তু বনাওঁ যিটো সহজতে তেওঁলোকে আয়ত্ব কৰিব পৰা বস্তু কিছুমান যেনে ডিষ্ট্ৰিক্টৰ নাম কিছুমান মই অতি সহজতে ল'ৰা ছোৱালীৰ মনত ৰাখিব পৰাকৈ বনাইছোঁ আৰু মই যিখিনি নিজে জানো বা মই কৰি পাইছোঁ সেইখিনিহে মই বনাই দিছোঁ আপোনালোকে আকৌ বেলেগ একো নাভাবিব কাৰণ কাৰোবাৰ সুবিধা হোৱাকৈ মই এনেধৰণৰ ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিছোঁ আৰু এই লকডাউনৰ সময়ত এনেই থকাতকৈ কিছুমান কাম কৰি মনটো পাতল লগোৱাৰ ব্যৱস্থা কৰি মই এনেধৰণৰ পদক্ষেপ কিছুমান ল'লোঁ যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়া লাইক কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি